গাইজ পথাৰৰ এতিয়া আলি কোদাল দিয়া হৈ আছে, চাৰিওফালে চবে আলি কোদাল দি আছে। কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া মুহূৰ্ত এইবিলাক। এই খেতিপথাৰত অহা যিটো সুখ গাইজ সেইটো ক'তো নাপায়। গতিকে চহৰৰ মানুহবিলাকক কৈছোঁ আৰু আহক অলপমান চাই যাব নালাগে, অলপ খেতিপথাৰত নামক, নামি ধুনীয়াকৈ খেতি বাতি কৰক। কিন্তু মজাটো ল'ব লাগে। ৰ'দ বতাহ বৰষুণ চব বাদ দি যেতিয়া পথাৰত নামিব, যেতিয়া পথাৰত মায়ে বায়ে পেহীয়ে খুৰীয়ে চাহ তামোল লৈ আহিব, সেই খোৱাৰ যিটো সুখ নক'ব আৰু, বৰ ধুনীয়া। মা আহিছিল হেৰি কিবা লৈ, চাহ লৈ আহিছিল, ছটা লৈ একদম মানে ফিটেড আৰু একদম ধুনীয়া চাহ তাহ খালোঁ। এতিয়া ধুনীয়াকৈ আকৌ লাগিম খেতিপথাৰত। ধুনীয়াকৈ এতিয়া আলি দি আছোঁ বৰ্তমান। যোৱাকালি পৰহি কাটিলোঁ আলি, আৰু এতিয়া বৰ ধুনীয়াকৈ ইমূৰৰ পৰা একে সিমূৰলৈ আলি দিব লাগিব। বহুত আলি আছে, গতিকে সেয়াই আৰু গাইজ এতিয়া পথাৰত এতিয়া কেইটা বাজিলে? কেইটা বাজিল? চাচোন কেইটা বাজিছে কেইটা বাজিল বা? 12টা বাজিল গাইজ। এতিয়া বৰ্তমান 12টা বাজিছে, আৰু মোৰ এইটো লগৰ ৰূপলাল, আপোনালোকক কৈছিলোঁ, এতিয়া তাৰ আলি দিয়া হৈছে, গতিকে মোক অলপ সহায় কৰিছে আৰু মই তাক সহায় কৰিম। সেয়া আৰু সেনেকৈ চলিব লাগিব আৰু, হয় নাই? এতিয়া খেতিপথাৰত অকলে কাম কৰা কথা নহয়, লগে ভাগে কৰিলেহে কৰা। কাৰণ এতিয়া তাৰো এটা সৰু ভায়েক আছে, মোৰো এটা আছে, কিন্তু সিহঁতে আছে এতিয়া বাহিৰত কাম কৰি টকা পঠাইছে, টকা হয় নে নহয়? সিহঁতে পঠাইছে টকা, আমি কৰিছোঁ খাই তেনেকৈ। গতিকে গাইজ সেয়াই আৰু তেনেকৈ এতিয়া গাঁৱৰে সেইটোৱে টকাৰ কাৰণে, আজিকালি টকাৰ কাৰণে মানে এতিয়া বাহিৰত যাব লগা হৈছে। সেয়াই আৰু তেনেকৈ আৰু গাইজ। এতিয়া আমি খেতিপথাৰত এনেকৈ কোদাল পাৰি আছোঁ দুয়োটাই, মায়ে ভাত আনিব, দুয়োটাই বঢ়িয়াকৈ খাম। তাৰপিছৰখিনি পিছত সবিশেষ চাই থাকিব গাইজ। ছাপোৰ্ট কৰিব, লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব প্লিজ। আৰু এনেকৈ আৰু এতিয়া চলি আছে পথাৰৰ কাম গাইজ, কি কৰিব আৰু এনেকৈ চলি আছে। এতিয়া ট্ৰেক্টৰখন ইফালে আহিলে ট্ৰেক্টৰৰ চাহ মাৰি দিব লাগিব, ট্ৰেক্টৰ মাৰিব লাগিব পথাৰত। তেনেকৈ আৰু ৰ'দ বতাহ বাদ দিয়া আৰু গাইজ, তেনেকৈ কৰি থাকিব লাগিব কাম। সময়ৰ কাম সময়ত নকৰিলে পিছ পৰি থাকিব লাগিব, গতিকে কৰিবই লাগিব আৰু। বতাহটো ধুনীয়া দি আছে গাইজ, গতিকে ৰ'দটো অনুভৱ হোৱা নাই, নহয় জানো? ৰ'দটো অনুভৱ হোৱা নাই, কাৰণ বতাহটো ধুনীয়া দি আছে, ঠাণ্ডা বতাহ, ভাল লাগিছে। গতিকে ৰ'দ যদি অকল ৰ'দে দি থাকিলে হয়, তেতিয়াহ'লে আকৌ কাম কৰি থাকিব নোৱাৰিলে, মানে পৰা নগ'ল হয়। সেনেকুৱা আৰু গাইজ, গতিকে লাগি আছোঁ, চাই থাকিব সবিশেষ। মোৰ বন্ধুবৰ্গ সকলোকে নমস্কাৰ। মানে এতিয়া ভাত পানী খালোঁ, আৰু ভাত পানী খাই আৰু বহি আছোঁ আৰু, হয় নহয়? এতিয়া আমাৰ ৰূপলাল, মই, আমাৰ মায়ে আৰু এয়া নিৰ্মালীয়ে ভাত লৈ আহিল। ধুনীয়াকৈ ভাত পানী খালোঁ, খাই আৰু এতিয়া বহি আছোঁ আৰু গাইজ। অকণমান ৰেষ্ট লওঁ, তাৰপিছত আৰু তেনেকৈ আপোনালোকে পথাৰত ভাত পানী এইবিলাক খাই ভাল পায় নে নাপায় জনাব, আৰু সকলোৱে ভাল নাপাবও পাৰে, জংঘলে মংঘলে, হয়নে নহয়? আৰু এটা কথা, কিছুমানে ঘৰত যায় খাই বৈ আহে এনেকৈ, কিন্তু আমি বিশেষকৈ মই জংঘলে হওক মংগলে হওক পথাৰ হওক য'ত নহওক, মই পথাৰত কাম কৰিলে ঘৰত যায় একো নাখাওঁ, আনিব লাগিব পথাৰলৈ, কিন্তু জলপান ভাত চব আনিব লাগিব, তেনেকুৱা আৰু গাইজ, হয়নে নহয় ৰূপলাল? তই ঘৰত যাই ভাল পা নেকি? পথাৰত জলপান খাই ভাল লাগে, পথাৰত খাই। নিৰ্মালীয়ে এতিয়া ডাঙৰ হৈ গৈছে, আৰু তাইও এতিয়া আৰু পথাৰক লাগি জলপান লৈ ভাল লাগিব আৰু এতিয়া, নে কি? আমাৰ মায়েতো লৈ আহে, পূৰা পেট ভৰাই ভাত খাই দিলোঁ গাইজ, চাই থাকিব।